নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে গমে পায় যে যোৱাকালি অৰ্থাৎ 31 মাৰ্চ তাৰিখে আমাৰ অসম চৰকাৰৰ কেবিনেটে আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধি কৰিছে। আৰু এই ডিএ কেন্দ্ৰীয় চৰকাৰৰ দৰেই জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা লাগু হ'ব। অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আমি বৰ্ধিত ডিএৰ এৰিয়াৰ লাভ কৰিম। এতিয়া কথা হ'ল যে আমি এই বৰ্ধিত এৰিয়াৰ আমি কেতিয়া লাভ কৰিম। হয় বন্ধু বান্ধৱীসকল, যোৱাকালি কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এই বিষয়ে সংবাদমেলযোগে জনাইছিল যে ৰাজ্যৰ সকলো কৰ্মচাৰী অথবা পেঞ্চনাৰসকলে তেখেতসকলৰ যিটো 3 মাহৰ এৰিয়াৰ আছে সেই এৰিয়াৰৰ টকাখিনি এপ্ৰিল মাহৰ 10 তাৰিখে অৰ্থাৎ ৰঙালী বিহুৰ পূৰ্বতে লাভ কৰিব। আৰু আমি আশা কৰিব পাৰোঁ যে আমাৰ যিটো মাৰ্চ মাহৰ দৰমহা সেইটো আমি জেনেৰেলি পাই যাম, আৰু যিটো আমাৰ 3 মাহৰ এৰিয়াৰ আছিলে সেই টকাখিনি আমি এপ্ৰিল মাহৰ 10 তাৰিখে পাম। বাইদেউসকল, যদি আপুনি প্ৰথমবাৰ মোৰ চেনেল ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী আপডেটসমূহ পাবলৈ। ধন্যবাদ।